দৰ্শক মণ্ডলী, মই আজি হঠাতে এজন বিশিষ্ট ব্যক্তিক লগ পালোঁ। খেতি পথাৰৰ পৰা আহি আছে, আহি পাই মই কিবা এটা কথা সোধোতে তেওঁ বৰ ধুনীয়াকৈ ক'লে আৰু মোৰ পৰিচয় ল'লে, তেওঁৰ পৰিচয় মই ল'লোঁ। তেওঁ মোক জানে, ময়ো তেওঁক জানো, কিন্তু এনে চিনাকিটো নাছিল। কিন্তু মই এনেকৈ তেওঁক লগ পাই কিছু গানো শুনিলোঁ। আজি গান দুই এটা শুনিম ইয়াত অলপ অলপ। তেওঁ কি কৰিছে, কেনেকৈ তেওঁ সংগীতৰ চৰ্চা কৰিছে, সাধাৰণ আমি এটা আভাস ল'ম। এতিয়া আপোনাৰ পৰিচয়টো সুধিছোঁ, আপোনাৰ নামটো আৰু গাঁওখন কওক। নমস্কাৰ আপোনাক আপোনাক লাগ পাই আপোনাক খুব ধন্যবাদ মোৰ লাগিল। মোৰ গতিকে মোৰ নাম গোলাপ নাথ, মোৰ ঘৰ ধনতলা ফাৰ্মচক বুলি কয় মানুহে, জিলা নলবাৰী। হয় হয়, আপোনাসকলে দেখিছে যে তেওঁ গঞ্জি চলাটো পিন্ধি অৰ্থাৎ পথাৰৰ পৰা আহিছে, ধাননি পথাৰৰ পৰা আহি পেলাই লগ পাইছোঁ। তথাপি মই ভাবিছোঁ এতিয়া আপুনি সংগীত চৰ্চা কেতিয়াৰ পৰা কৰিছে? সংগীত চৰ্চাত মোৰ ইতিমধ্যে মোৰ পিতাৰ পৰাই মই অনুপ্ৰেৰণা পাইছিলোঁ। গতিকে মোৰ পিতাই সেইদিন ওজাপালি গাইছিল, ওজাপালি দান্দাপালি আছিল। আৰু আপোনাক যিটো জনাব খোজোঁ মই, গতিকে মোৰ পিতাই প্ৰথম আকাশবাণী গুৱাহাটী কেন্দ্ৰত বি এন ফুকন ডাইৰেক্টৰৰ দিনত ওজাপালি প্ৰদৰ্শন কৰিছিল। তাৰপৰা গতিকে মোৰ পিতাৰ যোগেদি মই তেওঁৰ অনুপ্ৰেৰণাত মই সংগীত চৰ্চা কৰিবলৈ ধৰিলোঁ। আৰু সেইদিন ধৰি এতিয়া যদিও আগত বেছি আছিল, এতিয়া অলপ চৰ্চাটো মোৰ অলপ কমি আহিছে এতিয়া। আচ্ছা, আপুনি থিয়েটাৰতো কিবা কাম কৰিছিল নেকি? থিয়েটাৰত মানে একদম সীমিতভাৱে মই কৰিছিলোঁ। ক'ত আছিল প্ৰথম থিয়েটাৰ? এইটো আপোনাৰ মই বহু বছৰ আগৰ কথা এইটো। পাঠশালাৰ গতিকে পাঠশালা আপোনাৰ অনিৰ্বাণ থিয়েটাৰ অলপ সময় মই আছিলোঁ, দেৱদাস ছাৰৰ লগত মই আছিলোঁ। অলপ সময় আছিলোঁ। পুৰণি কথা আমি এটা পালোঁ। বাকী আপুনি এতিয়া গানটো গাই আছে, মাজে মাজে গাই আছে? মাজে গান এটামান কলি গাই দিয়ক, লোকগীতৰ কলি অলপ মাত্ৰ। মই ইতিমধ্যে লোকগীতেই গাওঁ বেছি কৰি। মোৰ যিটো আমাৰ গান লিখেও নেকি আপুনি? মই গান মানে বেলেগ অলপ চলপ লিখোঁ আৰু, কিন্তু লোকগীতটো লেখা বস্তু নহয়, যিটো আমাৰ ইতিমধ্যে আমাৰ পৰম্পৰা চলি আছে। গতিকে মই এনে গীত গাওঁ মাজে মাজে। এটা গীতৰ কলি আপুনি গাই দিয়ক। নামবিনে গতি নাই হৰিবিনে গতি নাই, নামবিনে গতি নাই, হৰিবিনে গতি নাই। ভগৱান নহ'লে গতিকে মানুহ চলিব নোৱাৰে। বিশ্বাসত দিনে যেতিয়া ভগৱানৰে নাম, গতিকে মই প্ৰথমতে ভগৱানকে মই হেৰি কৰোঁ, প্ৰাৰ্থনা কৰোঁ। আৰু এটা পুৰণি গানৰ কলি আৰু এটা শুনিম। মানুহজন আচলতে বৰ হাস্যৰসিক আৰু বৰ জয়ফুল, বৰ ধুনীয়াকৈ কথাখিনি কৈ আছে। আৰু এটা গানৰ এটা কলি শুনো মই। হয়তো এটা বৰ ডাঙৰ কথা কৈছে যে মই গানবিলাক গালেও মই নিজস্ব অলপমান সুৰ তাত দিব খোজোঁ, যাতে লোকসংগীতৰ সুৰে তাত থাকি যায়। কেনেকৈ সোৱাদ লগা কৰিব পাৰি এইটো কৰে তেওঁ, যিটো কথা আমিও কিছুমান কৰোঁ। এটা অলপ সাধাৰণ এটা আৰু শুনিম। মই গাইছোঁ। ক্ৰন্দন শুনিয়াই আহে প্ৰভু বন মালিয়ে, কান্দে মাই দৈব কি প্ৰাণ কৃষ্ণ বুলিয়ে। অশেষ ধন্যবাদ জনাইছোঁ। আৰু আমি বৰ ভাল লাগিছে আজি এই সময়খিনি, বৰ ভাল লাগিল। আপোনাক নমস্কাৰ, ৰাইজকো নমস্কাৰ জনাইছোঁ। আপোনাক লগ পাই ভাল লাগিল। আপুনি বসন্ত পাঠগুৰি বুলি মই অৱশ্যে আগত মই চিনাকি নাছিল। এনে গীত মাত আপোনাক শুনো, কিন্তু আজি মই যিটোকে জীৱনতে লাগ পালোঁ মানুহজনক, গতিকে মই খুব ভাল লাগিল। মোৰো বৰ ভাল লাগিছে। আমি সামৰিছোঁ, আটাইকে সেৱা জনাইছোঁ। নমস্কাৰ।